ব্লগটোৰ আৰম্ভণি মই গাড়ীৰ ভিতৰৰ পৰাই কৰিছোঁ। আজি হৈছে কিবাৰ, আজি বৃহস্পতিবাৰ আৰু মানে দুদিনৰ মূৰত মই আজি ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 10টা আৰু মই ওলাই আহিছোঁ এফালে যাম বুলি। কালি স্কুলৰ লগৰকেইটা লগ পাইছিলোঁ বহুত দিনৰ মূৰত, গতিকে কালি গধূলি টাইমত লগ পাই পেলাই আজি এনেকুৱা এটা প্লেনিং হ'ল যে ক'ৰবালৈ যাম, দৈয়াং হাইড্ৰ' প্ৰজেক্ট যাম বুলি ভাবিছিলোঁ। কিন্তু কিছুমান মানে চবৰে অসুবিধাৰ কাৰণে নিমিলাৰ কাৰণে আমি এতিয়া দৈয়াং হাইড্ৰ' প্ৰজেক্ট নাযাওঁ বুলি ভাবিছোঁ। তথাপিও গম নাপাওঁ, দৈয়াং হাইড্ৰ' প্ৰজেক্টটো যোৱা হ'ব পাৰে, কিন্তু এতিয়া মানে সময়টো অলপ দেৰি হৈ গ'ল। গতিকে পাহাৰৰ ওপৰৰ ৰাস্তাটো সেইকাৰণে সোনকালে যোৱাহেঁতেন ভাল আছিলে, কিন্তু এতিয়া মানে সোনকালে যাব নোৱাৰাৰ কাৰণে আমি অলপ প্লেনটো চেঞ্জ কৰিছোঁ। গতিকে একেবাৰে এতিয়া আগত টাউনত গোটেইকেইটা গোট খাই লওঁ, গোটেইকেইটা গোট খাই লৈ তাৰপিছত ক'লৈ যোৱা হয় আজি ব্লগটোত দেখা পাব। আৰু একদম চিম্পুল ব্লগ সেইদিনাখনৰ নিচিনাকৈ, সেইদিনাখনৰ কিন্তু আজি অলপ লগৰকেইটাৰ লগত ঘূৰিম কাৰণে অলপ ফূৰ্তিটো হ'ব। বাকী সেয়াই, এতিয়া আহি আছোঁ আৰু কি হয় চাই থাককচোন ভিডিঅ'টো। সেইটো ঘূৰা কেনেকৈ? সেইটো ডাইৰেক্ট ঘূৰালে হৈছে। গোৱা যাওঁ নি? গোৱা যাওঁ অলপ। ৱেলকাম টু গোৱা। আমি আহিছোঁ আজি ফুৰিবলৈ। চানা আহি মানে চিলনী জালত ৰখিলোঁ, কিবা কিবি লৈছোঁ খাবলৈ, নহ'লে তাত গৈ ভোক লাগিবতো। সেইদিনাখনৰ নিচিনাকৈ মানে আমি এই একেই কাৰ্বি আংলঙলৈকে আহিছোঁ, খালি আজি ৱাটাৰফলটো বেলেগ। কৈ দিছোঁ আৰু ৱাটাৰফল তালৈ গৈ আছোঁ, খালি আজি ৱাটাৰফলটো বেলেগ। গতিকে গৈ থাকোঁ। মই নাই লোৱা, তহঁতিহে লৈছোঁ। এতিয়া মোবাইল হেৰাইছে, এতিয়া মোবাইল হেৰাইছে। বেছিকৈ খাম নাই, 6টা লাগিব আমাক। নাই এনেই GoPro তাক তোৰাবি তই। দাদা আমি 5টাহে আছোঁ, এটাত বেছিকৈ মই খাম। তাতে তোৰ কি আহে যায় বোলে বনাইছিলে হ'লেই। পোনে আহি এতিয়া সোঁ চাইডে সোমালোঁ। মই তলত এইফালে মেপ চাই আহি আছোঁ, নহ'লে মানে খেলি মেলি হৈ যাবতো। তথাপিও এতিয়াও 50 কিলোমিটাৰ যাবলৈ বাকী আছে, চাওঁচোন বাৰু কি হয়। আমি পাই গ'লোহি লংভোকো ৱাটাৰফল। ইয়াত এইখন লিখি থোৱা আছে লংভোকো ৱাটাৰফল। আৰু ইয়াত এতিয়া কি কৰিব লাগে চাগে, পাৰ্কিং চাৰ্কিঙৰ চাগে ফিজ চিজ দিব লাগিব। এয়া এইফালেদি যাব পাৰিম, মানে এইফালে মানে খালি পইচা ল'ব ইয়াত। কেইটকা? হা 5জন? 200 টকা পাৰ পাৰ্চন আমাৰ 40কে ল'লে। আকৌ মানে গাড়ী সোমাবলৈ এতিয়া মানে আমি একদম পূৰা ফুল জেগালৈকে পামগৈ গৈ পেলাই। এয়া ইয়াৰ এজন লোকেল দাদাক মানে আমি উঠাই ল'লোঁ, উঠাই লৈ পেলাই এতিয়া আমি গৈ আছোঁ। ইউটিউব আৰু এইফালে নাজাৰা চব গোটেই পাহাৰ আৰু এইফালে এইবোৰ ঠাই আছে।
অকণমান কমাই দিওঁ অলপমান বটলটো কিবা বস্তু দৰদাম মাৰি আছে সিহঁতি আৰু আমি কেইটা বাকী ইয়াতে ৰখি আছোঁ কাৰণ আমাৰতো কাম বন নাই আমি বস্তু বাহানি চব লৈ আহিছোঁ সিহঁতি আকৌ ইয়াত কিবা কিনে ইয়াত গাহৰি খাবি এতিয়াই খাবি আহি পেলাই আহি পেলাই খাম এইটো গাহৰি পূৰা ধুনীয়াকৈ পুৰি আছে কিন্তু আহি পেলাই খাম এতিয়া মোৰ বেগটোৱে থাকি আহিলে সিহঁতি বেগটো নানিলে নিজৰ নিজৰ বেগকেইটা আনিলে কিন্তু মোৰ ভাগৰ বেগটো নানিলে মানে সেইকাৰণে এতিয়া আকৌ বেগ আনিবলৈ আহিছোঁ আৰু এতিয়া দোকানৰ পৰা আহি এতিয়া আমি গৈ আছোঁ এয়া এইফালে পুৰা জানে 100K ছাবস্ক্ৰাইবাৰ হৈ গৈছে বোলে মোৰ প্লেচটো বহুত ধুনীয়া মানে এইটো পিকনিক স্পট হয় কিন্তু আমি এতিয়া অফ ছিজনত আহিছোঁ ইমান সেইকাৰণে মানুহ চানুহো নাই উপায় নাই আৰু কিন্তু বস্তুটো ধুনীয়া ইয়াত এইফালে এতিয়া মানুহে খাই আছে এইফালে পিকনিক টাইপত পুৰা ধুনীয়াকৈ খাই আছে আৰু বস্তুটো মানে অলপ উন্নত কৰি দিছে সেইকাৰণে চাগে পইচাও লৈছে 40 টকাকৈ আমি কৈছোঁ যে ষ্টেপকেইটা আছে এতিয়া ওপৰতে হ'ব ঝৰ্ণা তাহাঁতি আকৌ সেই ওচৰত খানা খাই থকা মানুহক সুধিছে বাৰু তথাপিও সুধি লোৱাটো ভাল সেইকাৰণে সুধি লৈছে ঠিকে আছে আমি সেইকাৰণে ধুনীয়াকৈ গৈ আছোঁ দিলে হয় ষ্টেপটো দিলে বেছি কষ্ট হয় লিফ্টি বৰক না মোক গ'ল ঘূৰি দিওঁ ইয়াতে গৈ নাই এইটো খাই আহিছে এইটো মোবাইলত ভিডিঅ' বনাই আহিছে নাই আহিছে মানে ৰিল দুটামান বনাব লাগিব মানে গ্ৰুপত চব ভিডিঅ' নাই সেইকাৰণে তাৰ ভাগৰ ফোনটোত আছে উঠিব লাগিব এনেকৈ শিলৰ মাজে মাজে আৰু এইফালে নিজৰা পানী পুৰা ধুনীয়াকৈ চাউণ্ড ওলাই আছে যি শব্দ আজি বতৰটো ভাল কৰি দিলে পুৰা ধুনীয়াকৈ ৰ'দ দি আছে সেইকাৰণে ইমান মানে এনজয় কৰিবলৈ ভাল হ'ব আৰু এয়া লংভকৌ ৱাটাৰফল আৰু ইয়াৰ পৰা হেনো আৰু এইফালেদি ওপৰলৈ যাব পাৰি এতিয়া সেইকাৰণে আমি মানে ওপৰলৈ গৈ আছোঁ ওপৰতনো কি আছে আগত চাই আহোঁগৈ যদি একো নাই আকৌ তলত আহি গা ধুবই লাগিব কাপোৰ কানি কাৰণ চেঞ্জ কৰিব লাগিব গতিকে এইডোখৰতে বহি পেলাই অকণমান ৰেষ্ট ল'ম তাৰপিছত আকৌ তললৈ গৈ গা চা ধুম ধুনীয়াকৈ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক বেয়া তো শুনো লোৱা বেয়া নহয় পিছত পুৰা পানীয়ে ফেলিছে আৰু বাকী তাহাঁতি মানে এই যে বহি আছে হয়তো তাহাঁতি মানে কাপোৰ কানি নানিলে সেইকাৰণে তাহাঁতি তাতে বহি আছে পাই গৈছো মজা একো নহয় বে কি ধুনীয়া লাগিছে চব ইয়াত মানে ইয়াত ঠেলাইটো বহুত আছে চব ঠেলাইটো বহুত সেইকাৰণে উঠিবলৈও দিগদাৰ মানে এতিয়া আমি সেইডোখৰলৈ যাম আমি সেম বেঞ্চাৰ আমি একে স্কুলৰ একে বেঞ্চাৰ তিনিটা এই মানুহে পুৰা ধুনীয়াকৈ এনজয় কৰি আছে আমি এইফালে এনজয় কৰি আছোঁ ধুনীয়া পৰিৱেশ চাইছে আমিও এনজয় কৰি আছোঁ
আবেলি টাইমত মানে মানুহ আৰু বেছি হৈছে শিলবৰ কাৰণে অকণমান দিগদাৰ হয় নাই নাইকিয়া হৈ থাকিলে এতিয়া একদম পূৰা ধুনীয়াকৈ ধুই কৰি আজৰি গেঞ্জি চেঞ্জি গাত বান্ধি লৈছোঁ এতিয়া একেবাৰে গাড়ী থোৱা জেগালৈ যাওঁ তাৰপিছত আৰু ঘৰলৈ যাম গাহৰি নহ'লে নাখায় মানে গাড়ী ৰখাইছিলোঁ আহি পেলাই আমি এইখন ধাবাত কিন্তু এই কুকুৰটোৱে খায় গাহৰি ই খায় গাহৰি সেইকাৰণে মানে আকৌ এতিয়া গাহৰি বিচাৰি আকৌ ঘূৰিবলগীয়া হৈছে এতিয়া আকৌ মানে সেইখনলৈ গৈছিলোঁ কিন্তু সেইখনত আকৌ ইহঁতি নাখায় আকৌ ঘূৰি আহিছোঁ প্ৰথম যোনখনত ৰখিছিলোঁ সেইখনলৈকে আকৌ ঘূৰি আহিছোঁ এতিয়া আকৌ চাগে সেইখনতে খাম এইফালে একদম পূৰা আন্ধাৰ হ'ল আৰু তাৰপিছত আমি আজি দিনৰ ভাত খাইছোঁ এতিয়া এহেঁতি খাইছে ছাগলী আৰু মই খাইছোঁ চিকেন এইখনৰ পৰা ভাত পানী খাই গোটেইকেইটা ওলালোঁ আৰু এতিয়া ইয়াত পাণ বনোৱাই আছোঁ এতিয়া মানে আজিৰ ভিডিঅ'টো ইমান মানতে শেষ কৰোঁ আৰু অকণমান পিছতো নামবোৰ পাৰ হ'লে ঘৰে পামগৈ গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই